হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে দিয়ক। আজি ৰাতিপুৱাৰ ব্যস্ততাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আজি বৃহস্পতিবাৰ, অলপ মন্দিৰত মোৰ সময় লাগে, তাকে মন্দিৰৰ কামখিনি কৰি এটা ভিডিঅ' বনাই ল'লোঁ। আজি মূৰ্তিকেইটাও গা ধুৱাওঁ যে, সেনেকৈ চাকি বন্তি কৰি আহি মই পূজা কৰি আহি প্ৰথমতে এয়া দেখিছেনে মুড়ি সানি লৈছোঁ, গুড় মিহলাই। মানে গাখীৰ দিছিলোঁ, আজি গাখীৰ নাই, শেষ হ'ল গাখীৰখিনি। এতিয়ালৈকে গাখীৰ আহি পোৱা নাই। তাকে এয়া আমাৰ জেকিৰ খাদ্য। মই মানে প্ৰথমতে তাৰ খাদ্যখিনি দি লওঁ, নহ'লে সি যি চিঞৰি থাকিব আপুনি শান্তি নাপাব। তাক ধুনীয়াকৈ খুৱাই ল'লোঁ আৰু মেডিচিনো থাকে, তাৰ মেডিচিনখিনি দি ল'লোঁ। দি মেলি দেখিছেনে সি কি ধুনীয়াকৈ খাইছে, চাবচোন। সি মুড়ি খাই ভালে পায়। মই মুড়িও দিওঁ, কেতিয়াবা চিৰাও দিওঁ ৰাতিপুৱাৰ ভাগত। সেইখিনি খাই অহাৰ সিক দি আহি আকৌ ভাবিলোঁ এতিয়া মানুহৰ খাদ্য বনাব লাগিব নহয়। আমাৰ এওঁৰ আজি ইভিনিং ডিউটি আছে। তাকে এইফালে ৰুটি অকণমান, তেওঁক অকণমান ভাজি কাটিব দিছোঁ। মই বোলো আপুনি ভাজিখিনি কাটি থাকক, মই আহি পাকঘৰত সোমাই ল'লোঁ। প্ৰথমতে তেওঁক একাপ ৰঙা চাহ বনাই পিঠা দুখনেৰে খাব দিলোঁ। তাৰপিছত এয়া ভাজি বহাই থৈছিল নহয় তেখেতে, ভাজি কাটি থৈছিল, বহাই থোৱা নাই। তেখেতে বনাব বিৰাট টান পায়, কোৱাৰ কাৰণে কাটি দিলে বাৰু। তাৰপিছত ভাজিখিনি মই প্ৰথমতে বহাই দিলোঁ। তাৰপিছত আটা কেইটামানো মাৰি ল'লোঁ। ইফালে আকৌ আজি মাইনা টিফিন লৈ যোৱা নাই, তাইক টিফিনটো দিবই লাগিব। তাৰমানে তাইৰ স্কুলত খেলা হৈ আছে যে, বাহিৰতে থাকিব সিহঁতে, বাহিৰত মানে ফিল্ডত থাকিব, মাত দি পেলাই দিব পৰা যাব, সেইকাৰণে। তাৰপিছত শুকান ৰুটি বনাই দিলোঁ প্ৰথমতে, বাবুক আৰু বাপেকক খাব দিলোঁ। খাই লৈ উঠাৰ পাছত মই বোলো তাইৰ টিফিনটো ধুনীয়াকৈ বনাই দিওঁ। তাইৰ টিফিনটো বনাই পেলাই বাপেকে দি আহিব স্কুলত গৈ পেলাই, বাবুও যাব বোলে। তাৰপিছত তাইৰ টিফিনটোত ৰুটিকেইখন শুকান দিয়া নাই, অকণমান ঘিত লেটাই পেলাই ভাজি দিলোঁ। ইফালে ভাজি, তাৰপিছত এই ভাজিখিনি বনাইছিলোঁ যে বন্ধাকবি মটৰ গাজৰ, তাইও দিলোঁ। দি পেলাই চানপাপৰি খাই আৰু তাই বৰ ভাল পায়, সেইকাৰণে ভাবিলোঁ এটা চানপাপৰিও দি দিওঁ। টিফিনত এটা চানপাপৰিও দিলোঁ। দি পেলাই তাইৰ টিফিনটো ৰেডি কৰি তেওঁক দিলোঁ। তেওঁ ওলাই গ'ল। যোৱাৰ পাছত এইফালে মোৰ মেচিনটোৱে মাতিলে নহয়, কাপোৰ দি থৈছিলোঁ, কাপোৰখিনি আকৌ ওপৰত মেলি দি আহোঁ বুলি ওলালোঁ। কাপোৰখিনি ওপৰত ধুনীয়াকৈ মেলি দিলোঁ। আমাৰ আৰু ওপৰত, একেবাৰে ওপৰত দিলে পটককৈ খুৱায়, মাজত দিলে ইমান এটা তাৰমানে নুশুকায় আৰু সময় লয়, সেইকাৰণে মই একেবাৰে ওপৰতে দিলোঁ। আহি আকৌ ফ্ৰিজটো চালোঁ, তাৰমানে এতিয়া দুপৰীয়া সাঁজ ৰেডি কৰিব হ'ব। এখেতৰ যিহেতু ডিউটি আছে, 8টা বজাত ভাত দিবই লাগিব। মই আৰু চাউলকেইটা সদায় এঘণ্টা আগতে তিয়াই থৈ দিওঁ। প্ৰথমতে চাউলকেইটা তিয়াই ল'লোঁ। মই বোলো ভাত বনোৱাৰ আগতে একাপ ময়ো চাহ খাই লওঁ। আজি যিহেতু বৃহস্পতিবাৰ, মইতো ৰুটি চব্জি নাখাওঁ। সেয়ে প্ৰথমতে মাখান্দা কেইটামান মই কেৰাহীটো জ্বলাই, গেছটো জ্বলাই কেৰাহীটোত গৰম কৰি লৈ পেলাই ৰঙা চাহ আৰু পিঠা তেনেকৈ চাহকাপ বোলো খাই, তাৰপিছত দুপৰীয়া সাঁজ দেখুৱাম আজি কি বনালোঁ। তাৰপিছত আৰু বাবুই ঘৰটো লেতেৰা কৰি থৈছে নহয়, এইবোৰ গাড়ী, সেইবোৰো তুলিলোঁ। আজি মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। বাই বাই।